সদৌ অসম ছাত্ৰ সন্থাৰ এখনি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আজি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হৈছে। আহিব লগা দিনত সংগঠনটোৱে কেনেধৰণে কাম কাজ কৰিব আমাৰ সাংগঠনিক কৰ্মসূচী ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰা হৈছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ কেনেধৰণৰ পন্থা গ্ৰহণ কৰা উচিত, প্ৰত্যেক জিলাই জিলাই কেৰিয়াৰ পৰামৰ্শৰ সন্দৰ্ভত তেওঁলোকৰ লগত কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা, আন ব্যৱস্থাপনাৰে সৈতে কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক পৰিকল্পিতভাৱে শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই নিব পাৰোঁ সেই সন্দৰ্ভত আলোচনা হৈছে। তাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ অহা 19 তাৰিখে 6টা মাহ হ'ব। সমগ্ৰ জিলাৰ সদৰত সদৌ অসম ছাত্ৰ সন্থাই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ ব্যৱস্থা কৰিছোঁ। আমি এই কাৰ্যসূচী পৰহিলৈ সন্ধিয়া অনুষ্ঠিত হ'ব প্ৰত্যেক জিলা সদৰত। তাৰ লগে লগে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ বহু অনুষ্ঠান অনুষ্ঠিত কৰিব লগাৰ ঘোষণা আছিল, সেই ঘোষণাসমূহ কাৰ্যকৰীকৰণ আৰু আহিব লগা সময়বিলাকত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ পক্ষত থাকি কেনেকৈ জাতিটোৰ উন্নয়ন আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কাজ কৰিব পাৰি সেই সন্দৰ্ভত আমি পৰিকল্পনা যুগুত কৰিছোঁ। আৰু ছাত্ৰ সন্থাই এই বছৰটো গ্ৰন্থবৰ্ষ হিচাপে আমি উদযাপন কৰি আহিছোঁ। আমি কেইবাখনো গ্ৰন্থ আমাৰ প্ৰকাশৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই প্ৰকল্পটোক আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে। আৰু কালিলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সকলো জিলা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, উপদেষ্টাসকলক লৈ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয় আছু গোটৰ প্ৰতিনিধিসকল আহিব আৰু সেই প্ৰতিনিধি সভাই আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিব লগা কৰ্মপন্থা সন্দৰ্ভত আমি পৰিকল্পনা যুগুত কৰিম। কালিলৈও সেই সভাখন পুৱা 11:30 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাই আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই কৰিব লগা কাম কাজৰ ৰূপৰেখা অংকন কৰিব। আজিৰ কাৰ্যনিৰ্বাহক সভাই এইখিনি বিষয়তে আলোচনা কৰি আহিব লগা দিনৰ ৰূপৰেখা অংকন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈছে আৰু অহা কাইলৈ সমগ্ৰ অসমৰ জিলা ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি সম্পাদকসকলৰ উপস্থিতিত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। গতিকে আজি যিখিনি আলোচনা হ'ল, কাইলৈ যিহেতু আমাৰ প্ৰতিনিধি সভাতে গোটেই বিষয়বিলাকৰ এটা চূড়ান্ত ৰূপ ল'ব। আৰু বিশেষকৈ পৰহিলৈ আমাৰ জুবিন গাৰ্গৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱা 6 মাহ হ'ল। গতিকে 19 তাৰিখৰ দিনটোত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই একোটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব। আৰু শিল্পীগৰাকীৰ প্ৰতি সমগ্ৰ অসমত এই 6 মাহৰ এই আমাৰ মাজৰ পৰা আঁতৰি যোৱা দিনটোত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু কেইবাটাও আমাৰ কাম কাজৰ সিদ্ধান্ত লোৱা হৈছে। এই সকলো কথা কাইলৈ চূড়ান্ত ৰূপ দিয়া হ'ব। কিন্তু আজিৰ তাৰিখত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক এই দিনসমূহত যিকোনো পৰিস্থিতিতে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব।